15 ডিচেম্বৰ তাৰিখে আমি এই বৰ্ষৰ প্ৰথমটো বনভোজ খাবলৈ আমি খুব ভাল লাগিলে। গোসাঁই ক'লৈ গৈ আছো? ক'লৈ গৈ আছা তুমি? ক'লৈ গৈ আছা? পিকনিক বুলি কোৱা। পিকনিক কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, বঢ়িয়া ধুনীয়া লাগিছে ন? সেয়া আমি পিকনিকলৈ গৈ আছোঁ। বনভোজ বুলি ক'লে আচলতে খলাবমা ৰাস্তাৰে গৈ যি বনৰ মাজত ভোজ এটা খোৱা হয় সেয়াই বনভোজ। গতিকে এয়া অৱস্থা দেখিছে, গোটেই ধূলি আৰু গাড়ীখনটো গম পাইছে কি গাড়ীত গৈছোঁ, গতিকে তাৰ মজাই বেলেগ। আৰু এইটো অৱস্থা হ'লগৈ। তাৰপিছত এনেকৈ আমাৰ আবিৰে যিটো ব্ৰইলাৰ আমি নিছিলোঁ খাবৰ কাৰণে, সেইটো ধৰি সি খুব ধুনীয়াকৈ ফূৰ্তি কৰিলে। ব্ৰইলাৰটোৱে এবাৰ তাক পেলাইও দিলে। গতিকে এনেধৰণে আৰু এয়া আমাৰ পিকনিকৰ গোটেই বয় বস্তু গাড়ীৰ পৰা নমোৱা হ'ল। নমোৱাৰ পিছত এনেধৰণে আমি জুই জ্বলাই বনভোজৰ এই কাৰ্য আমি আৰম্ভ কৰিলোঁ। আৰু এয়া আমি সকলোবোৰ যা যোগাৰ আৰম্ভ কৰা হৈছে। বিভিন্ন আইটেম আছে, কি কি আইটেম আছে দেখুৱাম। এয়া আবিৰৰ লগত অকণমান ধেমালি। তাক দুখনমান ফটো উঠালোঁ মোবাইলতে, তাৰপিছত কেমেৰাত উঠিলে কেইবাখনো, কিন্তু এয়া মোবাইলতে উঠালোঁ। উঠোৱাৰ কাৰণে সৰু সৰু ভিডিঅ' ক্লিপ কেইটামান তাৰ লৈ থলোঁ। যিহেতু ইমান ধুনীয়া পৰিৱেশ। আমি গৈছিলোঁ পিকনিক খাবৰ কাৰণে চাপৰিলে। চাপৰিত আচলতে ৰাতি হাতীও ওলায়। গতিকে আমি যিমান পাৰোঁ সোনকালে আমি আমাৰ কামখিনি শেষ কৰিলোঁ, আচলতে খোৱা বোৱা গোটেই কামখিনি। আৰু এয়া চিকেন বনোৱা আৰম্ভ কৰিছে। সকলোৱে নিজৰ নিজৰ কামত এয়া লাগি আছে একদম ধুনীয়াকৈ। This is how we wash utensils. মই যে একদম মানে ভিডিঅ' কৰিছোঁ, মানে একদম এইখিনিয়ে পাইছিলোঁ আৰু কৰিবলৈ ন। এনেকৈ পিকনিকত এনেকৈ কৰিব লাগিব। ভীমবাৰ নাপালোঁ আমি, তো অলপ চাই দি দিলোঁ আৰু চাই দি দিলোঁ। পৰম্পৰা ৰক্ষা। পৰম্পৰা পিকনিকত সদায় পৰম্পৰা ৰক্ষাই হয় বাৰু ন। পৰম্পৰা ৰক্ষা কৰি পেলাই বাটাৰ চিকেন। কি বনাই আছা? চিকেন বনাইছোঁ। কি চিকেন? বাটাৰ দি পেলাই অলপ বাটাৰ টাইপৰ, চেমি বাটাৰ চিকেন। চেমি বাটাৰ চিকেন বনাই আছে। আমি য'ত পিকনিক খাইছোঁ তাৰ কাষতে এয়া ব্ৰহ্মপুত্ৰৰ বালিচাপৰি। গতিকে কিমান বালি আৰু ব্ৰহ্মপুত্ৰ নদীখন, তাৰ লগতে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশটোৰে সৈতে একদম পাৰফেক্ট বুলি যিটোক কয়, সেই পাৰফেক্ট এটা সুন্দৰ পৰিৱেশৰ মাজত আমি খুব সুন্দৰকৈ বনভোজ খাই উপভোগ কৰিলোঁ। এয়া আবিৰ শুই গ'ল। আৰু খোৱাৰ কাৰণে এনেদৰেই পিকনিকৰ সময় যিহেতু এনেদৰে ব্যৱস্থা কৰিব লাগিব। খোৱা বোৱাৰ যা যোগাৰ আৰম্ভ হৈ গৈছে। সকলোৱে এইফালে আমি লেডিজখিনিয়ে তেতিয়ালৈকে খালোঁ। আৰু বাচ্ছা তিনিটাও আছিলে, কাৰণ এইটো বনভোজৰ এটা বিশেষ আছিলে। সেই বিশেষটো হৈছে, এয়া জুম কৰিছোঁ দেই, আপোনালোকে গম পাইছে কিহৰ কাৰণে জুম কৰিছোঁ। কাৰণ পিকনিক বুলি ক'লে এটা এক্সট্ৰা পাৰ্টিও চলে। সেই পাৰ্টিটো অকণমান কোনো গম নোপোৱাকৈ জুম ইন কৰিবলৈ ট্ৰাই কৰিলোঁ। আৰু ভাত, ৰহৰ দালি, তাৰপিছত এইফালে চাটনি, চালাড, মানে মাছ, বেঙেনা মাছ, আলু, পাপৰ, আলু ভাজি, চিকেন, বেঙেনা পোৰা। ক'ত গ'ল বেঙেনা পোৰা? বেঙেনা পোৰা। আৰু এয়া দেখিছেনে কি কৰিছে? এয়া পূৰা মাংস ইমানেই ভাল পায় যে কেৰাহীৰ পৰা, গৰম কেৰাহীৰ পৰাই, কেৰাহীটো নমোৱা হৈছে বাৰু দেই, কেৰাহীৰ পৰাই ডাইৰেক্ট খুৱাইছে। আৰু এয়া আমাৰ গানটো বজা নাছিলে, গান নবজাৰ কাৰণে এয়া বাইকৰ পৰা ডাইৰেক্ট পেট্ৰল উলিয়াইছে। ইমান গান শুনাৰ চখ। তাৰপিছতো বাৰু দুৰ্ভাগ্যবশতঃ গান নাবাজিলে। চবৰে বাইকৰ পৰা এনেকৈ তেল উলিয়াই গান শুনিবলৈ ইমান চখ, তথাপিও গানটো নাবাজিলে বাৰু। সেয়া অতি দুখৰ কথা। আৰু এয়া শেষ পৰ্যায় আৰু এয়া বেলি অস্ত গৈছে। খুব ধুনীয়া এটা পৰিৱেশ। চ' আমাৰ পিকনিক আজি কমপ্লিট হ'ল। এইটো বছৰৰ ফাৰ্ষ্ট পিকনিক। পিকনিকটোৰ কাৰণ আছিলে আমাৰ LED ৱালৰ লগত জড়িত থকা সকলো
এবছৰ হ'ল যিহেতু কমপ্লিট আমাৰ LED ৱাল লোৱা, গতিকে তাৰ লগত জড়িত থকা সকলোৱে আমি খুব সুন্দৰকৈ আজি একেলগে এসাঁজ খালোঁ। খুব ভাল লাগিলে, যিহেতু গোটেই বছৰটো ইমানখিনি কষ্ট কৰি আচলতে আমাৰ এই সুন্দৰ যাত্ৰাটোত তেওঁলোক সহযাত্ৰী হৈছিলে আৰু আগন্তুক সময়তো হৈ থাকিব। চ' সকলোৱে ভাবি আছিলোঁ একেলগে এদিন আমি এসাঁজ খাম, গতিকে আজি খালোঁ, খুব ভাল লাগিলে। আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত আমি সকলোৱে ধুনীয়াকৈ খালোঁ। কোনটো আইটেম বেছি ভাল লাগিলে? চিকেন ভাল লাগিলে। সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু তোমাৰ বেঙেনা পিটিকাটো বেঙেনা পিটিকাটো ভাল লাগিলে খাই। ত' আমি এনেকৈয়ে খালোঁ মিলাই মিলি পেলাই আৰু ধুনীয়াকৈ ন। আৰু প্ৰত্যেক বছৰে হৈ থাকিব ন? একদম হৈ থাকিব, প্ৰত্যেক বছৰে হৈ থাকিব। অহা বছৰটো আমি আৰু এটা কৰিবও পাৰোঁ, ঠিক নাই। গতিকে ভাল লাগিলে আজি, সেইটোৱে আপোনালোকক দেখালোঁ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে গোটেইখিনি। আৰু বেছি পিকনিক পাৰ্টি নথকা জেগাটো ভাল লাগে আহি খাই। চ' ধুনীয়াকৈ গ'ল।